আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 13 নম্বৰ দিন আৰু 13 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰত্যেকটো বাচনতে প্ৰথমতে দানা দি দিলোঁ আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, কাৰণ কিয় যোৱাকালি IVD ভেকচিন কৰিছিলোঁ 12 নম্বৰ দিনা। সেইকাৰণে আজি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰোঁ। গোটেই দিনটো যিমান পানী দিম, লগতে যিটো মই ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ সেইটোও দিয়া নাই, সুদা ফিল্টাৰত চাফা পানী দি দিছোঁ। আৰু ভিতৰৰ টেম্পাৰেচাৰ প্ৰায় 32-33 ডিগ্ৰী চেলচিয়াছ হৈ আছে। বাহিৰত ৰাতিপুৱাতে ৰ'দ ওলাইছে, সেইটো কাৰণে লাইটখিনি অফ কৰি দিলোঁ ৰাতিপুৱা। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা চাফা পানী দিছোঁ মুৰ্গী পোৱালিখিনি খাবলৈ। যিহেতু যোৱাকালি ভেকচিন কৰিছিলোঁ, সেইকাৰণে আজি কোনো ধৰণৰ মেডিচিন দিয়া নাই। অহা কাইলৈৰ পৰা যদি প্ৰয়োজন অনুভৱ কৰোঁ তেন্তে মেডিচিন ব্যৱহাৰ কৰিম, আৰু মেডিচিন ব্যৱহাৰ কৰিলে যিহেতু ভিডিঅ'ত কমেই, সেইকাৰণে চাই থাকক চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰা নাই। ধন্যবাদ।